হাই গাইজ, আমি বৰ্তমান শ্বুটিঙলৈ গৈ আছোঁ। এতিয়া গৰমাৰি পোৱা নাই, বৰ্তমান বঘৰা পালোহি। এতিয়া আজি আছে শ্বুটিঙত দীপাংকৰ বহুত দিনৰ মূৰত আহিলে শ্বুটিঙত। আজি মই আহিলোঁ বহুত দিনৰ মূৰত, মানে ব্যস্ত হৈ আছিলোঁ বেলেগ কামত। আজি আমাৰ শ্বুটিং আছে। আজি ভাস্কৰ আজি কাম আছে, ময়ো তাৰ লগতে আছোঁ কামত সহযোগত। তেওঁ আজি অভিনয় কৰিব লগতে, আৰু আমাৰ লগত আছে বিশ্ব আহিছে, কুমুদ আহিছে। মই ভবা নাছিলোঁ আজি লগ পাম, আজি চাৰিজনকে আজি লগ পাই মোৰ বহুত ভাল লাগিছে। আজি কাম কৰিও ভাল লাগিব। আজি আমাৰ দিনটো শ্বুটিং। অ'কে বাই। এতিয়া আছে বিশ্ব আজি আমি গাড়ী লৈ গৈছোঁ শ্বুটিঙত। কি নক'ম আৰু, আমি গৈ আছোঁ এতিয়া কভাৰ ভিডিঅ'ৰ কাৰণে। বৰ্তমান আমি এতিয়া বঘৰা পাইছোঁ। ভাস্কৰ অভিনয় কৰিব, কুমুদ মই গৈছোঁ কেমেৰাৰ কাৰণে, আৰু লগতে দীপাংকৰ আহিছে। লগ পাইছে, আপোনালোকে চাই থাকিব, দেখা পাব ভালদৰে। কুমুদ আছে লগত, ড্ৰাইভ কৰি আছে। একদম কি ধুনীয়া ব্যস্ত, আজি গাড়ী চলোৱাত ব্যস্ত। আজি একদম গাড়ী লৈ আহিছে প্ৰমোদে, একদম এদিনো গাড়ী লৈ আনে দেই, আজি গাড়ী লৈ আহিছে প্ৰমোদ। আজি কি মন গ'ল, ধুনীয়াকৈ গৈ আছে মৰিগাঁও আপোনালোকে চাই থাকিব। ভাস্কৰ ডেকা কৰিলে ব্লগ। বাই বাই। আৰু বিশাংকৰ দেখাই থাকিম। বৰ্তমান এতিয়া মই শ্বুটিং লোকেশ্যনত আছোঁ। খুব ধুনীয়াকৈ ৰিহাৰ্চল চলি আছে। তাৰপিছত আমি শ্বুটিং লৈ আছোঁ। আপোনালোকক মই দৃশ্য দেখাই আছোঁ। এয়া দীপজ্যোতিয়ে কি ধুনীয়াকৈ ডান্স ষ্টেপ দি আছে। দীপজ্যোতিয়ে কি ধুনীয়াকৈ ডান্স শিকাই আছে গোটেই ডান্সাৰবিলাকক। হাই বুলি কয় দিয়া দীপজ্যোতি, দিয়া মাৰা লৈ ষ্টেপ এটা। এয়া দেখাই আছোঁ দৃশ্য, চাই থাকিব। দীপজ্যোতিয়ে ধুনীয়াকৈ ডান্স দেখাই আছে। এবাৰ মই দীপজ্যোতিৰ লগত ফাৰ্ষ্ট টাইম গান কৰিছোঁ, নিজে অভিনয় কৰিছোঁ এবাৰ। আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব, আৰু দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এতিয়া শ্বুটিং চলি আছে, শ্বুটিঙৰ ৰিহাৰ্চেল চলি আছে। আপোনালোকে চাই আছে কি ধুনীয়াকৈ নাচিছে। টিকলি মাইনাজনী ইমান ধুনীয়াকৈ নাচি আছে, দেখাই আছোঁ। ইয়াৰ ৰিহাৰ্চেলৰ প্ৰেক্টিচ চলি আছে। দীপজ্যোতিয়ে কি ধুনীয়াকৈ প্ৰেক্টিচ দিছে। দীপজ্যোতি কৈ দিয়া অলপ বিষয়ে, আজিৰ বিষয়ে। নমস্কাৰ। মানে দিশুদা ভাগৰ কভাৰ ভিডিঅ' এটা বনাই আছোঁ আমি, ভাস্কৰ আৰু মই একেলগে। অলপ ডান্সৰ প্ৰেক্টিচ হৈ আছে বৰ্তমান। আপোনালোকে চাব, চবে লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, চাব বাৰু, তাকে আশা কৰিলোঁ। নমস্কাৰ। আপোনালোকৰ যাতে মৰম অলপ কৰে। দেখাই আছোঁ বঢ়িয়া। গো তাৰপিছত আৰু দেখাই আছোঁ এয়া ইমান ধুনীয়াকৈ সাজি কাচি মাইনাহঁতে আছে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম ৰীতা ৰবি ৰংগুৰি। এয়া মাইনাটোৰ নাম? তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী অনন্যা। এবাৰ ফাৰ্ষ্ট টাইম শ্বুটিঙত আহিছানে তুমি? নমস্কাৰ, মোৰ নাম শ্ৰী মীনা বান্দী। ইমান দেখিছে, ইমান ধুনীয়া ডান্সৰ গ্ৰুপ আছে। মাইনা, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্যামন্তিকা বৰদলৈ। তোমাৰ নামটো? হাই কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিংকুমণি বৰদলৈ। নমস্কাৰ, মোৰ নাম শ্ৰী বৰদলৈ। নমস্কাৰ। আপোনালোকে চাই থাকিব। এতিয়া শ্বুটিং পেক আপ হ'ল। আমি এতিয়া চবে ঘৰে ঘৰে গৈ আছোঁ। এইজনী শ্বুটিং কৰি কেনেকুৱা লাগিল আজি? ভাল লাগিল নে? আৰু আগত আৰু কৰিবানে শ্বুটিং মাতিলে? আচ্ছা, ই আছিল আজি ডান্স কৰিলে। কেনেকুৱা লাগিল শ্বুটিং কৰি? ভালে লাগিছে দিনটো। নমস্কাৰ। মাইনাজনী কেনেকুৱা লাগিল শ্বুটিং কৰি? বহুত ভাল লাগিছে। আজি দীপজ্যোতি আছিল।
শ্বুটিং শেষ হ'ল শেষ কৰিলোঁ যেন তেনে আপোনালোকৰ আশীৰ্বাদত কেনেকুৱা লাগিল শ্বুটিং কৰি নমস্কাৰ ভাল লাগিছে এতিয়া আমাৰ হিৰইন এবাৰ আমি ফাৰ্ষ্টে একেলগে কাম কৰিছোঁ কেনেকুৱা লাগিছে শ্বুটিং কৰি কোৱা এই দুজনী বাইক ভনীক একেলগে দেখাই দিছোঁ এবাৰ আমি ফাৰ্ষ্টে একেলগে কাম কৰিছোঁ কেনেকুৱা লাগিছে শ্বুটিং কৰি কোৱা এই দুজনী বাইক ভনীক একেলগে দেখাই দিছোঁ ইহঁতে দুজনী বাইক ভনীয়ে হয় কোনজনী ডাঙৰ ই সৰু ইয়াৰ আৰু মানে কি নেক্সট শ্বুটিং কৰিবানে ভাল লাগিছেনে অঁ দিয়া ঠিকে আছে নামকেইটা কৈ দিয়া নমস্কাৰ মোৰ নাম সমীক্ষা ৰঞ্জী নমস্কাৰ মোৰ নাম ৰীতা দেৱী ৰঞ্জী দিয়া বাই এতিয়া আৰু বাকীবিলাকক দেখাই আছোঁ আজি কেনেকুৱা লাগিল ভাল লাগিছে খুব ভালে লাগিছে আজি নতুন প্ৰথম আজি শিকিলোঁ এই ভাস্কৰ পৰা শিকিলোঁ অলপ চালোঁহি কৰিলোঁ নিজে অলপ কৰিছোঁ কেনেকুৱা পায় ৰাইজে নাজানো কিন্তু কভাৰ চং হয় আমি কভাৰ চঙেই কৰিছোঁ শিকিছোঁ ভাল লাগিলে বহুত ভাল লাগিছে থেংক ইউ ৰূপজ্যোতি এতিয়া আছে দীপাংকৰ নমস্কাৰ হাই আজি কাম কৰি ভাল লাগিছে শ্বুটিং কৰিও ভাল লাগিছে আজি আমাৰ প্লেচটোও ধুনীয়া ভাস্কৰৰ লগত কৰি আছোঁ আজি আমাৰ ভাস্কৰ আজি হিৰো হৈছে ভাল লাগিছে আমাৰ ধুনীয়া হৈছে আৰু লগতে আমাৰ কি মজা লাগিছে